ৰাতিপুৱা উঠি প্ৰথমে ব্ৰেকফাষ্টটো কৰিলেহে মই ভাবোঁ যে এটা পজিটিভ এনাৰ্জি পোৱা যায়, নহ'লেতো কিবা মনটো সেমেকা হৈ থাকে। খোৱাৰ পিছতে কাম কৰিবলৈ এটা ভাল মন যায়। তাৰপিছতে মানুহজনক লগাই দিছোঁ কাম কৰিবলৈ, যিহেতু আজি ঘৰতে আছে আৰু নতুন এটা কাম কৰাৰ অভিজ্ঞতাই বেলেগ নহয় জানো। তাৰপিছতে আমাৰ ঘৰটো আজি অলপকৈ ফাইনেলি পুটিন কটা হৈ গ'ল আৰু এই কামটো কেতিয়া হ'ব বুলি বহুত ৰৈ আছোঁ, কাৰণ বস্তু বাহানি চাৰিওফালে এলোমেলো হৈ আছে। সকলো বস্তু বাহানি বিচাৰি নোপোৱা হৈছোঁ, সেয়েহে মাথাটো বৰকৈ একেবাৰে গৰম হৈ থাকে। এইফালে আকৌ মই ৰাতি আজি 12 মিহলি মছলাটো বহুত দিন ধৰি বনাম বুলি আজি বনাই ল'লোঁ আৰু ইমান ধুনীয়া এটা স্মেল আহে, কি ক'ম আৰু বহুত ভাল লাগে। তাৰপিছত বোলো দৌৰাদৌৰিকৈ আজি নিৰামিষকৈ কিবা কিবি অলপ বনাই ৰাতিটোলৈ খাই লৈ বোলো শুই থাকিম। কিন্তু ক'ত আৰু শুবলৈ গৈ মানুহজনে কাম এটাত লগাই দিলে। তেওঁলোকত আকৌ অকণমান কাম কাজ